নমস্কাৰ মই কিশোৰ দাস এই জটিল সন্ধিখনত মোক যিসকলে সহায় কৰিছিলে যিসকলে মোৰ কাৰণে প্ৰে কৰিছিলে তেখেতসকলক বহুত বহুত ধন্যবাদ লগতে অসমবাসী ৰাইজক অসম গভৰ্ণমেণ্টক আৰু আমাৰ শিল্পী সমাজে মোক বহুতখিনি সহায় কৰিছে। নমস্কাৰ বন্ধুসকল, কিশোৰ দাসৰ আহিছে এটা ভাল খবৰ। আজি গধূলি কিশোৰ দাসক মুম্বাইলৈ লৈ যোৱা হ'ব। তেওঁৰ ৰিপৰ্ট এটা বাহিৰলৈ পঠিওৱাৰ কাৰণে ৰিপৰ্টটো দেৰিকৈ অহাৰ বাবে তেওঁ ইমান দিনে মুম্বাইলৈ নিয়া হোৱা নাছিল। অৱশেষত সেই ভাল দিনটো আহিল। এতিয়া চাওঁচোন আহক কিশোৰ দাসে তেওঁৰ স্বাস্থ্যৰ সম্পৰ্কেনো কি ক'লে তাৰে কিছুমান দৃশ্য। কিশোৰ দাস এই জটিল সন্ধিখনত মোক যিসকলে সহায় কৰিছিলে যিসকলে মোৰ কাৰণে প্ৰে কৰিছিলে তেখেতসকলক বহুত বহুত ধন্যবাদ লগতে অসমবাসী ৰাইজক অসম গভৰ্ণমেণ্টক আৰু আমাৰ শিল্পী সমাজে মোক বহুতখিনি সহায় কৰিছে লগতে সংবাদ মাধ্যমে আৰু এটা কথা ক'ব লাগিব মোৰ এলজিটিৰ লগত এতিয়া মই যেনেকুৱা এটা সম্বন্ধ বা সম্পৰ্ক এটা ৰাখিছোঁ মই ভবাই নাছিলোঁ এনেকুৱা ধৰণৰ যে ট্ৰিটমেণ্ট পাম ইয়াতে। মোক যিসকল ডক্টৰে মই নিজৰে মোৰ নিজৰ ফ্ৰেণ্ডৰ নিচিনা খুব মানে খুব ভাল লাগিছে তেখেতে আৰু ইয়াতে যিখিনি ট্ৰিটমেণ্ট কৰিছে নাৰ্ছসকলে হওক বা আমাৰ অতুল ছাৰহঁতে হওক ইমান ধুনীয়াকৈ মোক লগত কথা পাতিছে বহুত ভাল লাগিছে। ইভেন মোৰ CMD ছাৰে আহি মোক ইয়াতে লগ কৰি গৈছে যে বহুত ভাল লাগিছে আৰু লগতে আমাৰ যিখিনি কেণ্টিনৰ ষ্টাফ নাৰ্ছৰ ষ্টাফ গোটেই আমাৰ ৱাৰ্ডৰ ষ্টাফ আৰু আমাৰ কেণ্টিনৰ কোচিঙত বা ডাইটিচিয়ান যেনেকৈ মোক মানে খোৱা লোৱাত মানে ধ্যান ৰাখিছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু আজি যিখিনি মই ফিট হৈ আছোঁ আজি হেল্থ চিটিৰ কাৰণে হৈ আছোঁ আৰু ইমানখিনি মৰম পাইছোঁ ৰাইজৰ আশীৰ্বাদ পাইছোঁ অসমবাসীৰ ৰাইজৰ পৰা। চ' মই ভবাই নাছিলোঁ ইমানখিনি যাম আৰু আশা কৰোঁ এনেকৈ মোক সহায় কৰিব মোৰ কাৰণে প্ৰে কৰিব যাতে মুম্বাইৰ পৰা আহি আকৌ মই আপোনালোকৰ মাজলৈ কৰ্মস্থানত উভতি আহিব পাৰোঁ। ধন্যবাদ। লগতে মই দীপশিখা ফাউণ্ডেশ্যন দেৱজিৎ ছাৰক ধন্যবাদ দিব বিচাৰিছোঁ মোক এই ক্ষেত্ৰত সহায় কৰাৰ বাবে। লগতে আমাৰ শিল্পী সমাজটো আছে যতীন দা জুবিন দা বহুতখিনি সহায় কৰিছে জয়ন্ত দা আৰু বহুত নাম আছে ক'বলৈ এতিয়া দিগদাৰ হৈছে কাৰণ সকলো সেইকাৰণে সকলোকে ধন্যবাদ দিব বিচাৰিছোঁ। আপোনালোকে যদি আজিৰ ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব কিয়নো মোৰ নতুন নতুন ভিডিঅ'সমূহৰ আপডেট আগতীয়াকৈ পাই থাকিবৰ বাবে।